নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ পুনৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। ছডিয়াৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আপোনালোকে বাৰ্থ চাৰ্টিফিকেট কেনেকৈ বনাব। ছডিয়াৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কিন্তু লগে লগে বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰিব। চ' আপোনালোকক লাইভ প্ৰুফ দেখুৱাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'খন স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আমাৰ এইটো চেনেল যদি নতুনকৈ আহিছে তেন্তে আমাৰ এই চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছডিয়াৰ বন্ধু বান্ধৱীসকল, তেন্তে বলক আজিৰ মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মোবাইল স্ক্ৰীন ছডিয়াৰ বেটছ। আপোনালোকে প্ৰথমে ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰখন অ'পেন কৰি আপোনালোকে এইখন পেজলৈ আহিব। চ' আপোনালোকে পেজখনত আহিব নোৱাৰিলে আপোনালোকৰ সহায়ৰ বাবে ডিছক্ৰিপশ্যন বক্সত পেজখন দি থোৱা হ'ব। চ' আপোনালোকে পেজত ক্লিক কৰি আপোনালোকে এইটো পেজলৈ আহিব পাৰিব। চ' তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকক দেখুৱাই দি আছোঁ। চ' তাৰপিছত আপোনালোকে এইখন পেজলৈ আহিব। চ' আপোনালোকে এইখন পেজলৈ আহিব নোৱাৰিলে আপোনালোকৰ সহায়ৰ বাবে ডিছক্ৰিপশ্যন বক্সত পেজখন দি থোৱা হ'ব। চ' আপোনালোকে সেই পেজলৈ ক্লিক কৰি ডাইৰেক্ট এইটো পেজলৈ আহিব পাৰিব। চ' আপোনালোকে প্ৰথমে ইয়াত কৈছে আপোনালোকৰ ইডিট বাৰ্থ চাৰ্টিফিকেট। চ' আপোনালোকে মই বৰ্তমান ইডিট কৰি আছোঁ বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে ক্ৰিয়েট কৰিব বিচাৰিছে। চ' ক্ৰিয়েট কৰিবলগীয়া হ'লে আপোনালোকক দেখুৱাই দি আছোঁ আপোনালোকে কেনেকৈ ক্ৰিয়েট কৰিব। চ' আপোনালোকে ইডিট কৰি আছোঁ। চ' আপোনালোকে ইডিট কৰিব হ'লে আপোনাৰ ইয়াত নামটো লিখি দিব, ফুল নামটো। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত লিখি দিব। তাৰপিছত জেণ্ডাৰ ছিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ জন্মৰ ডেট অফ বাৰ্থটো লিখি দিব আপোনালোকে। তাৰপিছত ইয়াত কৈছে জন্ম তিথি, ডেট অফ বাৰ্থ ইন ৱাৰ্ডছ। চ' আপোনালোকে ৱাৰ্ডছত লিখি দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থটো। চ' তাৰপিছত কৈছে জন্মস্থান, আপোনাৰ জন্মস্থানটো ক'ত হৈছে, আপোনাৰ ঘৰত হৈছে নাকি আপোনাৰ হস্পিটেলত হৈছে, সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত কৈছে আপোনালোকৰ ইয়াত কৈছে আপোনালোকৰ ফাদাৰ্ছ নেম। চ' আপোনালোকৰ ফাদাৰ্ছ নেমটো দিব লাগিব। তাৰপিছত পিতাকা আধাৰ। চ' আপোনালোকৰ দেউতাৰ আপোনালোকৰ আধাৰ নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে তলপিনে আপোনালোকে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে এটা বেক মাৰি দিব। বেক মাৰি আপোনালোকে যেতিয়া দিব তেতিয়া আপোনাৰ পেজখন কিন্তু এনেকুৱাকৈ আহি যাব। এতিয়া আপোনালোকে কি কৈছে প্ৰিণ্ট কৰি আপোনাৰ এই চাৰ্টিফিকেটখন ইয়াত থ্ৰু হৈ যাব। চ' আপোনালোকে এইটো প্ৰিণ্ট কৰি দেখা পাব। চ' আপোনালোকে ইয়াত কিন্তু দেখা পাইছে অলৰেডি ইয়াত কিন্তু চাৰ্টিফিকেটখন থ্ৰু হৈ গৈছে। চ' আপোনালোকে এইটো তলপিনে দেখা পাইছে প্ৰিণ্ট বুলি এটা অপশ্যন। চ' আপোনালোকে প্ৰিণ্ট কৰিবলৈ হ'লে আপোনালোকৰ প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি দিব লাগিব। প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে এইটো চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। চ' আপোনালোকে এনেকৈ চাৰ্টিফিকেটখন বনাব পাৰিব। চ' আপোনালোকে যদি বনাব নোৱাৰে তেন্তে আপোনালোকৰ সহায়ৰ বাবে মই ডিছক্ৰিপশ্যন বক্সত মোৰ মোবাইল নাম্বাৰটো দিয়া থাকিব। চ' আপোনালোকে সেই মোবাইল নাম্বাৰত হোৱাটছআপত আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। চ' আপোনালোকৰ একো প্ৰব্লেম নহ'ব। চ' আপোনালোকে চাৰ্টিফিকেটখন বনাব পাৰিব অতি সহজে। চ' এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকে নিউ বাৰ্থ চাৰ্টিফিকেটখন কেনেকৈ বনাব। চ' আপোনালোকে নিউ বাৰ্থ চাৰ্টিফিকেট বনাবলৈ হ'লে তেন্তে আপোনালোকৰ এটা কাম কৰিব লাগিব। তলপিনে আপোনালোকে অলপমান স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে পাব বাৰ্থ চাৰ্টিফিকেট বুলি। তাৰপিছত কৈছে বাৰ্থ এপ্লিকেশ্যন। চ' আপোনালোকে বাৰ্থ এপ্লিকেশ্যনত ক্লিক কৰি দিব। বাৰ্থ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকৰ ইয়াত কৈছে বাৰ্থ চাৰ্টিফিকেট এপ্লাই নাম। চ' আপোনাৰ ইয়াত নামটো লিখি দিব। যিয়ে এপ্লাই কৰিব তাৰ ফুল নেমটো ইয়াত লিখি দিব লাগিব। তাৰপিছত কৈছে আধাৰ নাম্বাৰ, তাইৰ আধাৰ নাম্বাৰটো ইয়াত দিব লাগিব। যিয়ে এপ্লাই কৰিব তাইৰ আধাৰ নাম্বাৰটো। তাৰপিছত কৈছে লিংগ, যে আপোনাৰ জেণ্ডাৰটো ইয়াত ছিলেক্ট কৰিব লাগিব। আপুনি ফেল নে মেল, এইটো ফেল নে মেল। চ' আপোনাৰ এইটোত দিব লাগিব। তাৰপিছত কৈছে জন্মতিথি, আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত আপোনালোকে ডেট অফ বাৰ্থটো লিখি দিব লাগিব। চ' আপোনালোকে ডেট অফ বাৰ্থটো লিখি দিয়াৰ পিছত আপোনালোকে তলপিনে পাব জন্মতিথি ইন ৱাৰ্ড। চ' আপোনাৰ জন্মতিথিটো এনেকুৱাকৈ লিখিব লাগিব 14 জুলাই 2007। চ' এনেকুৱাকৈ আপোনালোকৰ ৱাৰ্ডছত লিখিব লাগিব। তাৰপিছত কৈছে জন্মস্থান, আপোনাৰ জন্মস্থানটো ক'ত, মেডিকেলত হৈছে নেকি ঘৰত হৈছে, এইটো আপোনালোকৰ দিব লাগিব। তাৰপিছত কৈছে পিতাকা নাম। চ' আপোনালোকৰ পিতাৰ নামটো আপোনাৰ দিব লাগিব। ইয়াত ফাদাৰ্ছৰ নেমটো দিব লাগিব। তাৰপিছত কৈছে পিতাকা আধাৰ নাম্বাৰ। চ' আপোনাৰ দেউতাৰ আধাৰ নাম্বাৰটো ইয়াত দিব লাগিব। তাৰপিছত কৈছে মাতাকা নেম, আপোনাৰ ইয়াত মাকৰ নামটো ইয়াত লিখিব লাগিব। তাৰপিছত কৈছে মাকৰ আধাৰ কাৰ্ড, ইয়াত মাকৰ আধাৰ কাৰ্ড দিব। তাৰপিছত কৈছে স্থায়ী পতা। চ' আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব। তাৰপিছত সময় পতা, জন্ম আপোনাৰ কেতিয়া হৈছিল সেই সময়টো আপোনালোকৰ দিব লাগিব। তাৰপিছত কৈছে পঞ্জীয়ন কি তিথি, ডেট অফ ৰেজিষ্ট্ৰেশ্যন। চ' আপোনালোকে এইটোত ক্লিক কৰি আপোনাক কেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলে এই ডেট অফ বাৰ্থটো সেইটো আপোনালোকৰ দিব লাগিব। তাৰপিছত কৈছে আপোনালোকৰ ছিলেক্ট ষ্টেট, আপোনাৰ ষ্টেটটো আপুনি ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ হস্পিটেলটো ছিলেক্ট কৰি ল'ব। আপোনাৰ হস্পিটেল ক'ত আছে এইটো শ্ব' হৈ যাব। চ' আপোনালোকে যেতিয়া ষ্টেটটো ছিলেক্ট কৰিব তলপিনে আপোনালোকৰ ষ্টেটটো আপোনালোকে যেতিয়া ছিলেক্ট মাৰি দিব তেতিয়া আপোনাৰ হস্পিটেল ক'ত আছে অট'মেটিকলি শ্ব' হৈ যাব। চ' আপোনাৰ হস্পিটেলটো ছিলেক্ট কৰি দিব। তাৰপিছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন শ্ব' হৈ যাব। 100% গেৰেণ্টি দিলোঁ আপোনালোকক, মই 100% প্ৰমিছ কৰিলোঁ আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন পাই যাব অতি সহজে। আপোনাৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আমাৰ এই ভিডিঅ'টো যদি আপোনালোকৰ বহুত ভাল লাগে তেন্তে আমাৰ এই ভিডিঅ'খন প্লিজ এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো সোনকালে শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে মোৰ মোবাইল নম্বৰটো ইয়াত স্ক্ৰীনত দি থৈ দি আছোঁ আপোনালোকে স্ক্ৰীনত মোবাইল নম্বৰটো দি দিম চ' আপোনালোকে অনলি হোৱাটছআপ কৰিব এইটো নম্বৰলৈ কিন্তু কোনো ধৰণৰ কল বা SMS কৰিব নোৱাৰিব আপোনালোকে অকল হোৱাটছআপ কৰিব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'